আজি জীৱনৰ বাট চৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালী নমস্কাৰ, মই নয়ন অসম কলিয়াবৰীয়া আৰু এয়া মোৰ ওচৰত আছে মোৰ পিতৃ, মই যাক পাপা বুলি মাতোঁ, শ্ৰী ভাবি শইকীয়া। আজি বিশেষ দিনটোত মই আপোনালোকৰ মাজলৈ এটা সৰু ভিডিঅ' কৰিবলৈ আহিছোঁ। পাপাৰ আজি 89 সংখ্যক জন্মদিন, অৰ্থাৎ আজি 89 বছৰ সম্পূৰ্ণ কৰি পেলাই পাপাই 90 বছৰত ভৰি দিলে। গতিকে 90 বছৰৰ পৰিক্ৰমা কিদৰে তেওঁ পাৰ কৰিলে, জীৱনটোক কিদৰে গ্ৰহণ কৰিলে, জীৱনৰ প্ৰত্যাহ্বানবিলাক কিদৰে নেওচি এই দীৰ্ঘ জীৱন উদযাপন কৰিব পাৰিছে, তাৰ দুআষাৰ কথা আপোনালোকৰ মাজত ভগাই লওঁ বুলি মই এই ভিডিঅ'টো কৰিছোঁ। 90 বছৰ হ'ল আপোনাৰ বয়স। এই দীৰ্ঘ জীৱনৰ ৰহস্যটো কি? কিদৰে ইমান সুঠাম হৈ আছে? মোৰ এই দীৰ্ঘ জীৱনটোৰ বিষয়ে ক'বলৈ গ'লে সংঘাত মোৰ ঢেৰ গ'ল, খুব চমুকৈ। কিন্তু মোৰ মনৰ এটা ভাৱ বহু সংঘাতৰ মাজেদি পাৰ কৰি আহি জীৱনক প্ৰতিষ্ঠা কৰা এটা চিন্তা কৰিছিলোঁ। আৰু তাৰ মাজত আহি মোৰ গোটেই জীৱনটোত মই সৰুৰে পৰাই সাংস্কৃতিক দিশটো বৰ ভাল পাওঁ, অভিনয় ভাল পাওঁ বা মেল মিটিং কৰি ভাল পাওঁ, উৎসৱ পাতি ভাল পাওঁ, এনেকুৱা এটা মনৰ ভাৱ। আৰু লগতে মই মোৰ জীৱনটোত সৰুৰে পৰা খেলা ধূলাৰ প্ৰতি বৰ ৰাপ আছিলে, যিটোৰ কাৰণত মই এটা অভিলেখ সৃষ্টি কৰিছিলোঁ। মই ইতিমধ্যে মোৰ এখন কিতাপ মই প্ৰকাশ কৰিলোঁ, সাহিত্য সভাই প্ৰকাশ কৰিছে কলিয়াবৰ। কিন্তু সেই কিতাপখনত মোৰ গোটেই জীৱনৰ সকলোখিনি কথা, খেলা ধূলাকে ধৰি নাচ নাট ভাওনা যিমান য'ত আছিলে সকলোবিলাক মোক সেই কিতাপখনত লিপিবদ্ধ হৈছে। তথাপিও আজি মোৰ জীৱনৰ এই 89 বছৰৰ এই 89টা বসন্ত মই পাৰ কৰি কালিলৈ মই 90 বছৰত ভৰি দিম। ইতিমধ্যে মোৰ এই পৰিক্ৰমাটোত বহুত সংঘাত গ'ল, যিটো সংঘাতত হয়তো অন্য ধৰণৰ মানুহ হ'লে হয়তো উফৰি গ'লহেঁতেন, কিন্তু মই এটা বিৰাট ধৈৰ্যৰে মই এটা যৌথ পৰিয়ালত মই বাস কৰি মোৰ ককাইদেউ দীনবন্ধু শইকীয়া, তেওঁৰ লগতে মোৰ জীৱনটো কটালোঁ। আৰু তেওঁৰো অবিহনে, নবৌ ককাইদেউ দুয়োজনৰ অবিহনত তেওঁৰ 7টা ল'ৰা ছোৱালী মই পোহপাল দি গোটেই জীৱনটো মই অতিবাহিত কৰিলোঁ। সেইটোৱে মোৰ জীৱনৰ সংঘাত। আৰু মোৰ মৃত্যুৰ ৰহস্যটো কি, মোৰ যিটো জন্মৰ যিটো ৰহস্য, সেই ৰহস্যটো মোৰ আয়ে কৈছিলে। আমি আকৌ আইক বৌ বুলি মাতোঁ, সেইটো আগৰ এটা নিয়ম। মোৰ বৌয়ে কৈছিলে যে তোৰ জন্মটো বৰ দুখৰ, তই যিদিনা জন্ম হৈছ তাৰ আগদিনা তোৰ ওপৰৰ ছোৱালীজনী মৰিছে, গতিকে তোক মই অকণমান তেল দিও সেকিবলৈ নাপালোঁ। আৰু সেইকাৰণে নেকি মোৰ গোটেই জীৱনটোত মই গোটেই পৰিয়ালটোত মই সংস্থাপন কৰি বাকী ককাইদেউৰ 7টা ল'ৰা ছোৱালী পঢ়াই শুনাই অকণমান সিহঁতক মানুহ কৰি মোৰ জীৱনটোত মই অতিবাহিত কৰিলোঁ। শেষত মোৰ অকণমান দেৰিকৈ হ'লেও মই বিবাহ পাশত আবদ্ধ হ'লোঁ। হোৱাৰ পিছত মই বিয়া কৰাইছিলোঁ ধিঙৰ পৰা দুৰ্গা হাজৰিকাৰ ছোৱালী আইধানী শইকীয়া। অলপ দেৰি হ'লেও মই বিয়া পাতিছিলোঁ। আৰু মোৰ প্ৰথম এটাই মাত্ৰ মোৰ সন্তান, পুত্ৰ সন্তান। আৰু তাৰ 10 বছৰৰ পিছত মোৰ 8 বছৰ 9 বছৰৰ পিছত মোৰ ছোৱালী এজনী জন্ম পায়। সেইজনী মই ইতিমধ্যে বিয়া দিয়া হ'ল, আজি 5 বছৰ হ'ল, পাৰ হৈ গ'ল। মই গুৱাহাটীত বিয়া দিছোঁ। আৰু সেইটো এটা সংঘাত পৰিয়াললৈ মই বিয়া দিলোঁ। গোটেই অসমৰ সকলোৱে জনা এটা শ্বহীদ পৰিয়াল, সেই পৰিয়ালটোলৈকে মই বিয়া দিছোঁ গোলাঘাট সৰু পথাৰৰ কুশল কোঁৱৰ। গতিকে সেই পৰিয়ালটোৰ কুশল কোঁৱৰৰ দ্বিতীয় পুত্ৰৰ নাতি
নিজৰ নাতি একেবাৰে সেই নিজৰ নাতিলৈ মই বিয়া দিছোঁ আৰু এতিয়া সিহঁত গুৱাহাটীতে থাকে সুন্দৰভাৱে জীৱন যাপন কৰি আছে আৰু কিন্তু বাকী এই গোটেই জীৱনটোৰ পিছত মই বহু সংঘাতৰ মাজেদি আহি মই 89টা মোৰ যৌৱন মই পাৰ কৰিলোঁ বসন্ত পাৰ কৰিলোঁ এতিয়া মই কালিৰ পৰা মই 90ত ভৰি দিম আৰু তাৰপিছত মই বৰ্তমানলৈকে মই ঠিকেই আছোঁ যে মোৰ অকণমান মাজে মাজে দুই এটা অসুখ থাকে যদিও কোনো তেনেকুৱা মোৰ স্থায়ী অসুখ একো নাই আৰু ভগৱানৰ ওচৰত আশা কৰিছোঁ যাতে মোক অন্ততঃ কিছুদিন জীয়াই ৰাখে খুব সুন্দৰভাৱে যাতে মই জীৱনটো কটাব পাৰোঁ আৰু এটা কথা সুধিম বাৰু ক'ব আপুনি তাৰপিছত আপুনিতো প্ৰিন্স অফ ৱেলছত পঢ়িছিল 1953 নে কিমানত ন কিমান 1950 সেইটো 53ত মই এডমিশ্যন লৈছোঁ 1953 প্ৰিন্স অফ ৱেলছত পঢ়িছিলে আৰু তাৰপিছত মই 54 55ত মই তাৰ টেকনিকেলৰ প্ৰিন্স অফ ৱেলছ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট অফ টেকন'লজি তাতে পঢ়িছিলোঁ আৰু তাৰপৰা 3 বছৰৰ পিছত ওলাই আহি মই একেবাৰে পুৰণা যিটো দিশ নাট ভাওনা ইত্যাদিয়ে মই তাতে ব্যস্ত আছিলোঁ আৰু তাৰপিছত মই অইলত 3 বছৰ চাকৰি কৰিছিলোঁ আৰু দুৰ্ভাগ্য মই চিকনি PS4ত আছিলোঁ তাৰপিছতে কলিকতাত আমাৰ কোনো ধৰণৰ ওপৰৰ তেনেকুৱা বিষয় নথকাৰ কাৰণে পাৰ্মানেণ্ট পষ্টবিলাকত অসমৰ কোনো ধৰণৰ পৰা বিষয় নথকাৰ কাৰণেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ গোটেই মানুহখিনিয়ে মানে পাৰ্মানেণ্ট লিংকত চাকৰি পালে আৰু অসমৰ যিমানবিলাক একেবাৰে ল' লেভেলৰ পৰা ইঞ্জিনিয়াৰলৈকে যিমানবিলাক আছিল সকলোবিলাক ৰিটেঞ্চ হ'ল গতিকে উপায় নাই তাৰপিছৰ পৰা আহি মই খেতি খোলা কৰি মোৰ পৰিয়ালটো মই পোহপাল দি আজি এই 89টা বসন্ত মই পাৰ কৰিছোঁ ঠিক আছে মই ব্যক্তিগত কথাৰ পৰা আৰু আপুনি কিবা ক'ব খুজিছিলে যে পৰিয়ালৰ সন্দৰ্ভত কিবা ক'ব খুজিছিলে এতিয়া পৰিয়ালৰ সন্দৰ্ভত এইটোৱেই যে ককাইদেউ মোৰ পিতৃস্বৰূপ আছিলে দীনবন্ধু শইকীয়া মই পিতৃ হিচাপে মানিছিলোঁ কিন্তু তাৰপিছত ককাইদেউ খুব জোৰ কৰি কোৱাত মই আকৌ বিবাহ পাশত আবদ্ধ হ'লোঁ আবদ্ধ হোৱাতেই মই বিয়া কৰাবলগীয়া মানে জীয়াইধানী শইকীয়াৰ পুত্ৰ আমাৰ বৰ্তমান নয়ন মই নে মাইনু বুলি মাতোঁ এই মাইনুৱে বিয়াৰ যেতিয়া সি MA পাছ কৰিলে MA পাছ কৰাৰ পিছতে বিয়াৰ এটা যোজা চলিল আৰু সেই যোজাটোত ওচৰৰে আমাৰ ভুজান বৰাৰ পুত্ৰ জীয়ৰী ৰুণজুন বৰাৰ লগত মানে বিবাহ পাশত আবদ্ধ কৰি মই বিয়াখন পাতি দিলোঁ আৰু তাৰ পিছৰ পৰা এতিয়া মাত্ৰ মোৰ এজনী নাতি পৌনাতি আৰু ছোৱালী এটা মাত্ৰ ল'ৰা ছোৱালীৰ নাম কবৰী কুসুম আৰু ল'ৰাৰ নাম হৃদয়াংশু কোঁৱৰ এইখিনি পৰিয়ালৰ কথাৰ পৰা মই আহিলোঁ বাৰু এতিয়া সাংস্কৃতিকভাৱে আপোনালোকে দেখা যোৱা 90 বছৰটো আপোনাৰ বয়স হৈছে তাৰে মই আপোনাৰ 20 বছৰ বাৰু মই বাদেই দিছোঁ যোৱা 70 বছৰত অসমৰ সামগ্ৰিক সাংস্কৃতিক বাতাবৰণটো আপোনালোকে তাহানিতে দেখা আৰু আজিৰ এটা আধুনিক পৰিৱেশৰ মাজৰ যিটো সাংস্কৃতিক বাতাবৰণ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ সাহিত্য বৈষ্ণৱ ধৰ্মৰ লগত জড়িত সংস্কৃতিখিনিৰ পৰা আৰম্ভ কৰি লোকসংগীতৰ পৰা আৰম্ভ কৰি আধুনিক নাটকলৈকে বা অসমৰ যি সামগ্ৰিক সাংস্কৃতিক প্ৰেক্ষাপট তাৰ ভিতৰত খুব চমুকে অন্ততঃ একেবাৰে সংক্ষিপ্তভাৱে অকণমান কওকচোন পৰিৱৰ্তন কি দেখিছে আজিৰ পৰা 50 বছৰ আগৰ আপোনালোকৰ দিনৰ সাংস্কৃতিক পৰিৱেশ আৰু আজিৰ সাংস্কৃতিক পৰিৱেশটো এতিয়া পৰিৱৰ্তনটো মই এটাই দেখিছোঁ আমাৰ যিটো আগতে শ্ৰীমন্ত শংকৰদেৱৰ যিটো চিহ্নযাত্ৰাৰ পিছত নাটক যি আৰম্ভ হ'ল অংকীয়া শৈলীৰে তাৰপিছত অৱশ্যে বহু পুৰণা নাটক বিভিন্ন তেনেকুৱা নাট্যকাৰে লিখিছে কিন্তু মূল বস্তুটো আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ মানে অংকীয়া নাটৰ পৰা তাৰ পিছৰ যিখিনি অংকীয়া নাট সেইখিনিয়ে এটা বৰ অসমখনক জীয়াই ৰাখিছে আৰু যিটোৰ কাৰণত আজি সম্পূৰ্ণ শংকৰদেৱৰ চিহ্নযাত্ৰাৰ নাটকৰ কাৰণেই আৰু চিহ্নযাত্ৰা
চিহ্নযাত্ৰা নাটকৰ পিছত যথেষ্ট অংকীয়া নাট আৰম্ভ হ'ল। কিন্তু এটা কথা বৰ আচৰিত কথা, শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰাৰ পিছৰ যিখিনি নাটক, যিকেইখন নাটক পত্নীপ্ৰসাদকে ধৰি একেবাৰে ৰামবিজয়লৈকে, এই গোটেই আটাইকেইখন নাটৰ যিটো দিশৰ আজি অসমখনত বাহিৰৰ যিমান কৃষ্টি সংস্কৃতি যদিও সোমাইছে, কিন্তু শংকৰদেৱৰ এই নাটকৰ যিডাল মেৰুদণ্ড, এই মেৰুদণ্ডডাল কিন্তু কোনো লৰাব পৰা নাই। এটাই কাৰণ যে শ্ৰীমন্ত শংকৰদেৱৰ যেতিয়া নাটক আৰম্ভ হয়, তেতিয়া 1468 শংকৰদেৱৰ চিহ্নযাত্ৰা নাটক আৰু 1582 শ্বেক্সপিয়াৰৰ গ্ল'থিয়াৰ, যথেষ্ট এটা পাৰ্থক্য আছে। আৰু তাৰপিছত T.S. এলিয়ট, বাৰ্নাৰ্ড শ্ব এনেকৈ ইত্যাদি নাট্যকাৰসকলে ঠিক তেনেভাৱেই কাব্যিক নাটকৰ ওপৰতে গ'ল। নৰহৰ ইবচেনে গদ্য নাটক মাত্ৰ আৰম্ভ কৰিছে শংকৰদেৱৰ গদ্য নাটকৰ বহু বছৰৰ পিছত ইবচেনে নাটক আৰম্ভ কৰিছে। এইখন হৈছে ডলছ হাউচ, আৰু যিখন নাটক অসমীয়ালৈ অনুবাদ হৈছে পুতলা ঘৰ, সেইখনেই প্ৰথম মানে শংকৰদেৱৰ লগত মানে এটা আমাৰ যিটো গদ্য আৰু কাব্যিক নাটকৰ পাৰ্থক্য, সেইখনেহে অকণমান আনি দিছে। যি কি নহওক, এতিয়া এই শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি নাটক চলিল, ইয়াৰ পিছত বৰ্তমান পৰিস্থিতিত 20 শতিকাত এনেকুৱা এটা অৱস্থা আহিছে অসমলৈ, যিটো অৱস্থাত শংকৰদেৱৰ নাটকৰ প্ৰতি আজিৰ প্ৰজন্মই কোনো ধৰণৰ মানে আগ্ৰহ নেদেখুৱায়। খুব কম পৰ্যায়ত আছে খুব কম পৰ্যায়ত, যেনে কিছুমান সত্ৰসমূহত আছে আৰু আমাৰ গাঁৱৰ কিছুমান নামঘৰত আছে। কিন্তু গাঁৱৰ নামঘৰবিলাকত এতিয়া যিটো আগৰ শংকৰদেৱ সংঘ বা সমাজ তেওঁলোকৰ কৰিছে, কিন্তু আমাৰ যিবিলাক প্ৰত্যেক গাঁৱৰ একোখন এটা নামঘৰ আছে, সেই নামঘৰবিলাকত কিন্তু আজিকালি একেবাৰে এইটো নাইকিয়া হৈ গৈছে। আৰু নাইকিয়া হৈ যোৱাৰ কাৰণেই এই গোটেই দিশটো আমাৰ নতুন প্ৰজন্মই তাক মানে আচলতে গোটেই কথাখিনি পোৱাও নাই বা শিকিবলৈ আগ্ৰহ নকৰে। কিন্তু আগৰ এনেকুৱা এটা বাধ্যতামূলক আছিলে যে এখন গাঁৱত নাটক কৰিবই লাগিব, আৰু তাত যদি গায়ন কিবা যিখিনি জনা মানুহ নাই, কৰোবাৰ পৰা আনি শিকি বুজি হ'লেও ল'ব লাগিছে। ঠিক তেনেকুৱা অৱস্থা এটা আমাৰ গাঁৱতে হৈছিলে। মোৰ পিতাইদেউ এজন দক্ষ বায়ন, তাৰপিছত বহু বছৰ ধৰি বায়ন নাই। নোহোৱাত কি হ'ল, নাটক নোহোৱা হ'ল, কৰিব নোৱাৰা হ'ল। মই মেট্ৰিক দিয়াৰ পিছত 1951 চনত মই মেট্ৰিকুলেশ্যন পৰীক্ষা দিছোঁ। তাৰপিছত 3 মাহ যিটো সময়, সেই 3 মাহ সময়টোতে বাধ্য কৰাইছিলে গাঁৱে যে আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে খোলবাদন শিকিব লাগিব, আৰু ওচৰতে ৰমাকান্ত বৰা বায়নক তেখেতক মাতি আনি শিকালে। কিন্তু কথা হ'লকে কোনেও ল'ব নোৱাৰিলে। শেষত তেখেতৰ দায়িত্বত, গাঁৱে যেতিয়া দায়িত্ব দিছিল, মোকে অকলে গোপা মাৰি ধৰি নামঘৰতো সকলোতে সদায় গধূলা শিকাই কৰি লৈ 2খন নাটক কৰালে। আৰু তাৰপিছতে মই বায়নৰ দিশটো সম্পূৰ্ণভাৱে ল'লোঁ। তাৰ মাজতে মই নাটকৰ দিশলৈও, যিটো মঞ্চ নাটকো মোৰ মানে বৰ ভাল পাওঁ মই। তাৰপিছত মঞ্চ নাটকলৈ গ'লোঁ, আৰু মঞ্চ নাটকৰ যোগেদি আজি মই হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ 1951 চনত প্ৰতিষ্ঠা কৰিছোঁ, আৰু মই প্ৰতিষ্ঠাপক সম্পাদক। আৰু সেই প্ৰতিষ্ঠাপক সম্পাদকৰ পিছৰ পৰাই এনেধৰণে এটা মঞ্চ নাটকৰ গোটেই ল'লোঁ। আৰু 78ত মই প্ৰথম অংকীয়া নাটৰ কম্পিটিশ্যনলৈ গৈছিলোঁ, প্ৰতিযোগিতালৈ গৈছিলোঁ। সেইখন প্ৰতিযোগিতা হৈছিলে হাতীচুঙত, আৰু সেইখন প্ৰতিযোগিতাতে আমাৰ ডক্টৰ মহেশ্বৰ নেওগ বিচাৰক আছিলে, তেখেতে সভাপতিও মাতিছিলে। ঠিক তেনেকৈয়ে কেইবাজনো অভিজ্ঞ ব্যক্তিক বিচাৰকৰ আসনত বহুৱাইছিলে। আৰু যিটো তেওঁলোকে 6টা জেগাৰ পৰা মাতিছিলে, তাৰ মাজত আমি প্ৰথম স্থান পাইছিলোঁ ৰামবিজয় নাটক। আৰু সেইখন নাটকতেই এটা আলোড়ন হৈছিলে, আৰু সেইখন নাটকতেই আমাৰ ডক্টৰ মহেশ্বৰ নেওগদেৱে মোক যথেষ্টখিনি মৰম কৰিছিলে, আৰু মোক উজ্জ্বল ভৱিষ্যত কামনা কৰিছিলে। মোক গোটেই নাটকৰ মই পৰিচালনাৰ দিশটো কেনেভাৱে কৰিছিলোঁ, আৰু লগত মোক সহায় কৰিছিলে আমাৰ শংকৰী ওজা গিৰিকান্ত মহন্তদেৱে। তেখেতো মোৰ লগতে সদায় আছিলে এই নাটকত। যি কি নহওক, তাৰ পিছৰ পৰাই এই অংকীয়া নাটৰ দিশৰে বহু জেগাত ভাৰতবৰ্ষৰ বিভিন্ন জেগালৈ গৈ, তাৰপিছতে 1979 চনত ৱৰ্ল্ড ট্ৰেড ফেয়াৰ হৈছিলে, আৰু ৱৰ্ল্ড ট্ৰেড ফেয়াৰত 45 মিনিটৰ কাৰণে এখন নাটক বিচাৰিছিলে দিল্লী কালচাৰেল এফেয়াৰ্ছে। তাৰপিছতে সেইটোৰ লগত যোগাযোগ আমাৰ ৰবীন্দ্ৰ ভৱনৰ যোগাযোগ কৰাত আমাকে মাতিলে। আমি গ'লোঁ, গৈ 45 মিনিটত মই
মোৰ পৰিচালনাত ৰামবিজয় নাটকখন কৰি এটা ভাল সমাদৰ পাইছোঁ আৰু বিভিন্ন ধৰণে পেপাৰত লিখিছিলোঁ আৰু তেতিয়াই আমাৰ অনুষ্ঠানটোৱে এটা বেলেগ গতিলে ধাৱমান হৈছিলে। তাৰপিছত আকৌ 1986 চনত দিল্লী কালচাৰেল এফেয়াৰ্ছ আমাক আমন্ত্ৰণ কৰিলে একে ডাইৰেক্ট, আৰু সেই আমন্ত্ৰণ ক্ৰমে আমি অযোধ্যালৈ গ'লোঁ। অযোধ্যাৰ ৰামমেলাত আমি এখন অংকীয়া ভাওনা কৰিছিলোঁ, সীতাহৰণ অংকীয়া ঠাঁচৰ সীতাহৰণ বালিবধ, আৰু সেইখন নাটকো এটা বিৰাট আলোড়ন আনিলে। আৰু যিখন নাটকত মোৰ গোটেই জীৱনত বহু নাটক কৰিছিলোঁ যদিও অযোধ্যাৰ যিখন নাটক, সেইখন নাটকত মই অভিভূত হৈছিলোঁ এটা কাৰণেই যে মঞ্চৰ আগফালে চকুৰে ঢুকি নোপোৱালৈকে এখন বিৰাট ৰভা, তাত সম্পূৰ্ণ মানুহৰ পিছত আকৌ মঞ্চৰ পিছত 3টা ৰেডিঅ' এইটো টিভি লগাই দিছিলে, যিকেইটা টিভিত পিছফালেও সিমান মানুহৰ দৰ্শক আছিলে। গতিকে মোৰ জীৱনৰ এটা ডাঙৰ কথা। আৰু তাৰপিছতো মই আৰু এটা মোৰ গোটেই জীৱনৰ একেবাৰে মানে মই নিজে চিন্তা কৰি মই কেনেকৈ কৰিছিলোঁ, আমাৰ হাটবৰ নাট্য সমাজ বা কলিয়াবৰৰ বিভিন্ন তেনেকুৱা অৰ্হতা থকা আৰ্টিষ্টখিনিক লৈ 1986 চনত মোৰ কাৰণে এটা অতি স্মৰণীয় দিন বছৰ। এই বছৰটোতে মই শিৱসাগৰ ৰংঘৰৰ পৰা সুদূৰ অযোধ্যালৈকে গোটেই বছৰটোৰ ভিতৰত মই 12টা প্ৰগ্ৰেম কৰিছিলোঁ, চৰকাৰী প্ৰগ্ৰেম। এই প্ৰগ্ৰেমখিনিয়েই মানে মই এতিয়া চিন্তা কৰোঁ যে মই কেনেকৈ কৰিছিলোঁ। মই গোটেই দিনটো ৰাতিটো মোৰ এটাই চিন্তা, বিভিন্ন ধৰণৰ কল চাৰিওফালৰ পৰা আহে। মোৰ এই জীৱনত এই 12টা প্ৰগ্ৰেমেই মোৰ জীৱনৰ এটা ডাঙৰ কথা বুলি মই ভাবোঁ। গতিকে তেনেকৈ সেই পৰিক্ৰমাৰ সৈতে এতিয়ালৈকে আহি আছোঁ। কিন্তু কথা হ'ল কি 1951 চনত কৰি মই 1978ত ৰূপালী জয়ন্তী, আৰু তাৰপিছত 2004ত মই সোণালী জয়ন্তী পাতিছোঁ, আৰু 2006ত মোৰ পিৰিয়ডটো আৰু 2 বছৰ পোৱাৰ কাৰণে 2006ত মই নাট্য সমাজৰ পৰা বিদায় লৈ আহিছোঁ। কিন্তু এতিয়া নাট্য সমাজত বৰ্তমান তেনেধৰণৰ কোনো পৰিৱেশ নাই, কমি গ'ল। আৰু এইটো এটা মানে গোটেই সকলোতে সময়ৰ আহ্বানৰ কথা সকলোতে কমিছে। কিয় কমিছে এইটো যে অসমৰ এতিয়া গোটেই নাট্য দিশটো মঞ্চ নাটকেই হওক বা স্পন্সৰশ্বিপৰ কথা আছে বা অলপ বাণিজ্যিকভাৱে কিছুমান এষ্টাব্লিছ কৰাৰ কথাও আছে, সেইবিলাক কথাৰ কাৰণে। ঠিক আছে, মই এতিয়া মই ভাবিছোঁ আপোনাৰ জীৱন পৰিক্ৰমাৰ সন্দৰ্ভত এই এদিনীয়া বা আধা ঘণ্টা বা 15 মিনিট 20 মিনিটৰ কথাৰে সমাপ্তি নঘটিব। আজি মই ভাবিছোঁ আমি আৰম্ভহে কৰিলোঁ। আৰম্ভ কৰিলোঁ মই পৰ্যায়ক্ৰমে 2য় খণ্ড বা 3য় খণ্ড এনেকৈ মই কথা পাতিবলৈ চেষ্টা কৰিম। মই ইয়াৰ পিছত আপোনাৰ লগত এদিন সম্পূৰ্ণ নাটকৰ বিষয়ে পাতিম, এদিন আপোনাৰ ক্ৰীড়া জীৱনৰ সন্দৰ্ভত পাতিম, আৰু সামাজিক সাংস্কৃতিক কথাখিনি মই পাতিম। মই চেষ্টা কৰিম যিমান পাৰোঁ খুব সোনকালে। বৰ্তমান মই এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। মই পাপাক লৈ আহিছোঁ বৰ্তমান এখন পথাৰলৈ। পথাৰখন আমাৰ এইখন পথাৰ কি বুলি ক'ব? এইখন জাওকটা বুলি কয়। আমাৰ ঘৰৰ পৰা দক্ষিণত মোৰ পিছফালে এয়া পাহাৰ আছে, পাহাৰৰ সিফালে সেয়া কাৰ্বি আংলং, তাৰপিছতে এখন গাঁও জাওকটা গাঁও, তাৰপিছতে এইবোৰ পথাৰ এয়া, তাৰ মাজতো অলপ আধুনিকতায়ো গ্ৰাস কৰিছে। আৰু মই আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ, মই এইটো অস্তগামী সূৰুজ বেলি ডুবিবলৈ আৰম্ভ কৰিছে, আৰু সমগ্ৰ পৰিৱেশটো চাওক, চতুৰ্দিশে পথাৰ। মই পথাৰলৈ লৈ আহিছোঁ কিয় পাপাৰ গোটেই কৰ্মজীৱনটো পথাৰতে গৈছে। এইখন পথাৰতে কৰিছিলে। আমাৰ বিপৰীত দিশত সূৰ্য যিফালে অস্ত গৈছে মই এইমাত্ৰ দেখুৱাওঁতে। গতিকে এই অনুষ্ঠানটোত ময়েই কেমেৰা পাৰ্চন, ময়েই সাক্ষাৎ গ্ৰহণ কৰোঁতা। গতিকে ইয়াত অকণমান একেবাৰে ঘৰুৱাভাৱে কৰিছোঁ, ঘৰুৱাভাৱে পথৰুৱা কথা বতৰা। এতিয়া মই আজি বেছি সময় কথা নাপাতোঁ। মই পৰ্যায়ক্ৰমে বিভিন্ন বিষয়ক লৈ পেলাই একোটা খণ্ড কৰিবলৈ চেষ্টা কৰিম, ৰাইজৰ লগতো ভগাই ল'বলৈ মই চেষ্টা কৰিম। বৰ্তমান একেবাৰে শেষত জন্মদিনৰ মই ওলগ জনাইছোঁ, পুত্ৰ হিচাপে মই সেৱা জনাইছোঁ। আৰু
ইমান এটা দীৰ্ঘ জীৱন যাপন কৰিব পৰাটো আচলতে সৌভাগ্যৰ কথা, আৰু মোৰো সৌভাগ্যৰ কথা। এতিয়ালৈকে মই পিতৃ হিচাপে জীৱিত অৱস্থাত পাইছোঁ। মোৰ বিষয়ে ক'ব নালাগে বাৰু, মোৰ বিষয়ে ক'ব নালাগে। মোৰ বিষয়ে যিখিনি জানে ৰাইজে জানেই, আৰু যিখিনি নাজানে সেইখিনিও জানিব পিছত বাৰু মোৰ যোগেদি কেতিয়াবা। বৰ্তমান মই আপোনাক দুটা খুব চমুকে দুটা কথা ক'ব আজি ইমানতে মই শেষ কৰিম। জন্মদিন হিচাপে এইটো আমি আৰম্ভ কৰিছোঁ। মই মাত্ৰ দুটা কথা সুধিম যে আপোনালোকৰ সময়ৰ পৰিৱেশটো আৰু আজিৰ সময়ৰ পৰিৱেশটোৰ মাজত যি এটা তুলনামূলক দৃষ্টিভংগী, আজিৰ সমাজখন, ভৱিষ্যতৰ অসমীয়া সমাজখন, কোন দুটা কথাই এটা আপোনাক আনন্দ দিয়ে আৰু আনটোৱে আপোনাক অসমীয়া সমাজখন, অসমীয়া জাতীয় জীৱন আৰু অসমীয়া জাতিৰ ভৱিষ্যত, সাংস্কৃতিক ভৱিষ্যত, সামাজিক ভৱিষ্যত, এই দুটাৰ কোনটো কথাই আপোনাক আনন্দ দিয়ে আৰু কোনটো কথাই আপোনাক দুখ দিয়ে? এই দুটা মোৰ শেষ প্ৰশ্ন। ইয়াৰ পিছতে আজি আমি আজিৰ খণ্ডটো সমাপ্তি কৰিম। প্ৰথমতে কওক, আপুনি আপোনালোকৰ সেইখিনি সময়ৰ পৰা দেখি অহা আজিলৈকে, আজিৰ পৰিৱৰ্তনৰ অৱস্থাত, পৰিৱৰ্তনৰ ধামখুমীয়াটো কোনটো কথাই আপোনাক দুখ দিয়ে অসমীয়া সমাজ জীৱনৰ বিষয়ে? বিশেষকৈ অসমীয়া সমাজ জীৱনৰ বিষয়ে চমুকৈ ক'ব। চমুকৈ ক'ম বাৰু, কিন্তু আমাৰ সৰু অৱস্থাৰ যিটো দিন, সেই দিনটোৰ যিটো পৰিৱেশ আজিৰ সমাজখনে হয়তো ক'লে উপলব্ধি কৰিব নোৱাৰিব। সেইখন সমাজ, সেই বুঢ়াসকলৰ দিনৰ যিখন সমাজ, আজিৰ কোনটো কথাই আপোনাক বেছি দুখ দিয়ে? দুখ দিয়ে এটাই কথাই, যে আমাৰ সেই তাহানিৰ সমাজখন, পিতাদেউহঁতৰ দিনৰ যিখন সমাজ, যিখন সমাজত সৰু বৰৰ যিটো পাৰ্থক্য, জ্যেষ্ঠজনক সদায় সন্মান কৰা, আৰু জ্যেষ্ঠজনে কাৰোবাৰ ল'ৰা হ'লেও যে বাটে পথে মানে যিকোনো কথাই তই কিয় আহিছ ইত্যাদি ইত্যাদি কথাবিলাক আঁতৰা আমি ভয় খাওঁ যে অমুক আহিছে, সেই দৌৰ মাৰ, ব'ল 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 ভিতৰলৈ ব'ল, এনেকুৱা কথাবিলাক আজিৰ অৱস্থাটো সেই অৱস্থাটোৰ লগত আজি একে সম্পূৰ্ণ অপজিট। যিটো আজিৰ যিটো পৰিৱেশ, অৱশ্যে আধুনিকতাৰ যুগ হ'লেও মূল্যবোধৰ অৱক্ষয় হৈছে, একেবাৰে মূল্যবোধৰ একেবাৰে অৱক্ষয় হৈছে। এটা কাৰণত যে বৰ্তমান মই সেইটো খুলি নকওঁ যে প্ৰতিখন গাঁও, নগৰ চহৰৰ কথাটো মই বাদ দিছোঁ, প্ৰতিখন গাঁৱৰ সেই পৰিৱেশটো নাই, আৰু কোনো ধৰণৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ধাউতিটো অতি কমি গ'ল। আৰু এনেকুৱা এটা অৱস্থা হ'ল, বেপেৰুৱা অৱস্থা এটা হ'ল, যিটো বেপেৰুৱা অৱস্থাই আমাৰ ঐতিহ্যটো ধ্বংস কৰিছে, আৰু যিটোৰ কাৰণে আজিৰ সমাজখন আৰু বেয়া দিশলৈ গৈ আছে, যিটোৰ কাৰণে আমাৰ ভৱিষ্যতটো বৰ অন্ধকাৰ অন্ধকাৰ লাগিছে। আৰু কোনটো কথাই, তাৰ মাজতেতো আমি ইতিবাচক কথাও আছে, চবটো নেতিবাচকেই নহয়, কাৰণ প্ৰগতিকামী কথা এটা আছে, পৰিৱৰ্তনৰ লগত জড়িত হৈ আছে, উন্নতিও হৈছে, সমাজ ব্যৱস্থাৰ উন্নতি হৈছে, অৰ্থনৈতিক উন্নতি হৈছে, সামাজিক ৰাজনৈতিক অৱনতিও হৈছে, উন্নতিও হৈছে। এতিয়া দুখৰ কথাটো আপুনি ক'লে, কোনটো কথাই আপোনাক আনন্দ দিয়ে? এতিয়া আনন্দ দিয়া কথাটো এটাই যে বৰ্তমান যিটো আমাৰ গোটেই ৰাজনীতিকে ধৰি বিভিন্ন ধৰণৰ কথাটোৱে আমাক মানে বিভিন্ন ধৰণৰ মনৰ পৰা বহু কথা ইটো সিটোৰ প্ৰতি কমাই দিছে। আৰু দ্বিতীয়ত মানে এটা কথা, ৰাজনীতিৰ ফালৰ পৰা ক'বলৈ গ'লে আমাৰ যিটো আগৰ যিটো পৰিৱেশ, সেই অন্তৰ খোলা পৰিৱেশটো এতিয়া নাই। ৰাজনৈতিক নহয়, নহয়, আপোনাক কোনটো কথাই বৰ্তমান আনন্দ দিয়ে? সমাজখনৰ কোনবোৰ যিকোনো এটা বা দুটা কথা যিটো দেখিলে আপোনাৰ ভাল লাগে? এতিয়া এনেকুৱা ক্ষেত্ৰত ধৰক কোনোবাই ভাল কাম কৰিছে বা ভৱিষ্যত সেইটোক লৈ পেলাই আমি বাচি থাকিব পাৰিম, তেনেকুৱা কোনটো কথাই আনন্দ দিয়ে? নহয়, এতিয়া এটাই কথা হৈছে, আনন্দ দিয়াৰ কথাটো সুকীয়াকৈ ক'বলৈ অকণমান টান হৈছে এইকাৰণে যে এতিয়া বৰ্তমান যুগটো একদম আত্মকেন্দ্ৰিক। এই আত্মকেন্দ্ৰিক যিটো যুগ, এইটোৱে কাৰো লগত সম্বন্ধ নাইকিয়াৰ নিচিনা এটা পৰিৱেশ আহি পৰিছে। আচ্ছা, শেষ প্ৰশ্নটো মই আপোনাক কৰিছোঁ, শেষ প্ৰশ্ন বুলি কৈছিলোঁ অৱশ্যে, তথাপিতো দুটা কথা সোধোঁ, এটা সৰু কথা থাকি যাব। সংকটৰ সময়, মহামাৰী, কৰোণা ভাইৰাছৰ যোৱা এটা বছৰতকৈ অধিক কাল আমি যুদ্ধ বিগ্ৰহ কৰি আছোঁ কৰোণাৰ বিৰুদ্ধে। গতিকে মহামাৰীৰ সংকটৰ সময়ত মানুহবিলাক বিভ্ৰান্ত হৈছে, বিভিন্ন ধৰণৰ ঠাইত গোটেই পৃথিৱীজুৰি সংকট আহিছে, মানুহৰ মৃত্যু ঘটিছে আৰু আতংকিত হৈছে। ইয়াৰ মাজতো মই ভাবিছোঁ আপোনাৰ দৰে 90 বছৰত ভৰি দিয়া এগৰাকী ব্যক্তিৰ এই জীৱন লালসা বা জীৱন স্পৃহা দেখি হয়তো হতাশাগ্ৰস্ত বা ভীতিগ্ৰস্ত, আতংকিত নতুন মানুহখিনিয়ে, কম বয়সীয়াই হওক
বা মধ্যবয়সীয়াই হওক তেওঁলোকে হয়তো প্ৰেৰণা পাব বুলি মই আপোনাৰ যোগেদি এটা বাৰ্তা যাব বুলি মই ভাবিছোঁ। শেহতীয়াকৈ মই মাত্ৰ আৰু এটা কথাত আমি সামৰিম, আজি সময় কমিছে, বেলিও ডুব গৈছে ইতিমধ্যে। গতিকে মই 2টা বা 3টা বাক্যৰ ভিতৰত আপুনি ক'ব, কি 2টা বা 3টা কামৰ ওপৰত গুৰুত্ব দিলে অসমীয়া জাতি বাচি থাকিব অনাগত হাজাৰ হাজাৰ লাখ লাখ বছৰলৈ? 2টা দিশত বাচি থাকিব হ'লে বৰ্তমান সমাজখনৰ যিটো স্খলন সেইটো সম্পূৰ্ণভাৱে বৰ গহীনভাৱে নতুন প্ৰজন্মই গোটেই দিশটো চিন্তা কৰি জাতিটোৰ অসমখনৰ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰা যিখন সমাজ চলি আহিছিলে বৰ্তমানলৈকে এই গোটেই পৰিক্ৰমাটোৰ ভিতৰত আজি যিটো পৰ্যায়লৈ বৰ্তমান গৈ আছে এই গোটেই পৰ্যায়টোৱে আমাৰ যেন অসমখন শেষ কৰিব এনেকুৱা এটা মোৰ ভাৱ হৈছে, যিটোৰ কাৰণত আমি বাচি থাকিবলৈ টান পাম। এতিয়া এটাই কথা হৈছে যে আমি গাঁৱৰ পৰিৱেশবিলাক সম্পূৰ্ণ হেৰুৱাই দিলেও আমি একেবাৰে উলংঘ যোৱাৰ নিচিনা এটা অৱস্থা আহি পৰিছে যে আমি বিভিন্ন ধৰণৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ লগত মিলাই আমি চলিব বিচাৰিছোঁ, কিন্তু আচলতে আমাৰ সেইটো নাছিলে। এতিয়া একমাত্ৰ কথা হৈছে আমাৰ নতুন প্ৰজন্মটোৰ কৰ্মজীৱনটোৰ প্ৰতি একেবাৰে তেওঁলোকে কষ্ট কৰিব নিবিচাৰে, যিটোৰ কাৰণত আমাৰ পৌৰাণিক পৈতৃক সম্পত্তিবিলাক সম্পূৰ্ণ যথেষ্ট মাটি বাৰী থাকোঁতেও আজি প্ৰতিখন পথাৰত গাঁৱৰ যিটো আগৰ পৰিৱেশ সেই পৰিৱেশটোৰ আমাৰ কৃষি কৰ্মৰে জড়িত মানুহখিনি একেবাৰে সম্পূৰ্ণভাৱে এৰি দিয়াৰ ফলত আজি অন্য মানুহ আহি পেলাই সেই আমাৰ যিখিনি মাটি উৰ্বৰা মাটি তাত খেতি কৰি তাৰ আধাখিনি লৈ যায় আৰু আধাখিনি আমাৰ প্ৰত্যেক গৃহস্থই পায় যদিও সেইটোৱে কেতিয়াও এখন গৃহস্থী বা আমাৰ পৰিৱেশটো আনিব নোৱাৰে। গতিকে আমাৰ কৰ্ম কৰিবলৈ নোযোৱাটোৱে কৰ্মমুখী হ'ব লাগিব। কৰ্মমুখী যেতিয়ালৈকে নহয়, যিমানেই চৰকাৰে পইচা নিদিয়ক, যিমানেই বাহিৰৰ অন্যান্য চিন্তা কৰক, এই সকলোবিলাকৰ পৰা কেতিয়াও আমাৰ জাতিটোৰ নিস্তাৰ নাই। মুঠতে কৰ্মহীন জীৱনৰ একো মূল্য নাই বুলি মই ভাবোঁ। আমি যথেষ্ট কষ্ট কৰিছিলোঁ আৰু যিটো কষ্টত মই এটা কথা মাত্ৰ ক'ব বিচাৰিছোঁ যে মই চাকৰিৰ পৰা ওলাই অহাৰ পিছত ককাইদেৱে মোক কৈছিলে যে তই আকৌ চাকৰি বিচাৰ পাবি। মই তেতিয়া এটা কথা ককাইদেউক কৈছিলোঁ যে তই যে চাকৰিৰ কথাটো কৈ আছ হয়, কিন্তু তোৰ 5টা ল'ৰা আৰু 2জনী ছোৱালী, এই গোটেইবিলাক কি হ'ব তই এবাৰ চিন্তা কৰ। গতিকে মই চাকৰি বাদ দি পেলাই মই খেতিত ধৰিলোঁ সেই প্ৰায় 8-9 বছৰ, আৰু যিটো খেতি কৰি মই যিখিনি পাই মই ল'ৰা ছোৱালীগাল তুলিলোঁ, প্ৰত্যেকে খুটি খাব পৰা এটা মই কোৱালিফিকেশ্যন দিয়ালোঁ। অৱশ্যে তোৰ বাদে বাকীখিনি স্নাতক কৰিব নোৱাৰিলোঁ, কিন্তু গ্ৰেজুৱেশ্যনলৈকে কৰালোঁ। বাৰু হ'ব, এতিয়া মই আপোনাৰ কথাৰ পৰা এইটোৱে বুজিলোঁ যে দীৰ্ঘ জীৱনৰ মূল মন্ত্ৰটো হৈছে কৰ্মময় জীৱন ধৰিব লাগিব। কৰ্মময় জীৱন এটাৰ কাৰণে আপুনি এটা দীৰ্ঘ জীৱন পাইছে আৰু আমি আশা কৰিছোঁ আপুনি 100 বছৰ। নাই, মোৰ কৰ্মময় জীৱনটো মই অকণমান মাত্ৰ কওঁ এইটোৱে যে মই মানে 2জন মানুহ ৰাখি মোৰ গোটেই প্ৰপাৰ্টিটোত মই খেতি কৰি মই 300 মোনলৈকে ধান পাইছিলোঁ, আৰু কুঁহিয়াৰ খেতি কৰি মই 50-60 মোন গুৰৰ টিং পাইছিলোঁ। অন্যান্য খেতিবিলাকতো আছেই। গতিকে কাকো নিবিচৰাকৈ মই 10জনক খুৱাব পৰাকৈ মই তাৰমানে কষ্ট কৰিছিলোঁ। কিন্তু বৰ্তমান এই পৰিৱেশটোৰ মাজত মই এতিয়া চাইছোঁ মোৰ ভতিজাবিলাকে হ'লেও পৰিৱৰ্তন হ'ল, কিন্তু হওক, কিন্তু তাৰ মাজত কষ্ট কৰিওতো চাকৰি কৰিওতো কষ্ট কৰে। সেই সময়ত মই দেখিছিলোঁ যিবিলাক চাকৰিয়াল আমাৰ মাষ্টৰকে ধৰি যিবিলাক আছিলে, সেই সময়ত ৰাতিপুৱা 9টা বজালৈকে হাল বাই তাৰপিছত গা পা ধুই ভাত খাই আকৌ স্কুলৰ মাষ্টৰ। পৰিৱৰ্তন হ'ল, কিন্তু হ'লেও এতিয়া একেবাৰে এৰি দিয়াটোৱে ময়োতো হাল বাই পেলাই যাব পৰা নাই পৰা। কিন্তু কথা হ'ল কি, পৰিৱৰ্তন হ'লেও আপুনি ধৰক আনক কোৱাৰ আগতে প্ৰথমতে নিজৰ গালৈকে আহিব। এতিয়া বাৰু আজি এটা বিশেষ দিন আৰু এটা বৰ আনন্দৰ দিন আমাৰ কাৰণে মই ৰাইজৰ লগত ভগাই ল'ব বিচাৰিলোঁ। পুনৰ কৈছোঁ, মই মোৰ পাপাক লৈ এই সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ বিভিন্ন ক্ষেত্ৰত তেওঁ যিখিনি কাম কৰিলে, খেতি বাতি কৰাৰ পৰা আৰম্ভ কৰি ভাওনা, নাট ভাওনাৰ পৰা আধুনিক নাট্য সাহিত্যৰ লগত কেনেদৰে জড়িত হৈছিল, তাৰপিছত তাহানিতেই 53 চনতে যোৰহাটৰ প্ৰিন্স অফ ৱেলছত গৈ টেকনিকেল পঢ়িবলৈ যোৱা মানুহজন ক্ৰীড়া জগতৰ লগত কেনেকৈ জড়িত হৈছিল, এই গোটেইবিলাক সামৰি পেলাই মই পৰৱৰ্তী সময়ত আপোনালোকৰ মাজলৈ আকৌ 2টা বা 3টা খণ্ডত মোৰ পাপাৰ সংক্ষিপ্ত জীৱনী আপোনালোকলৈ আগবঢ়াম। আজি মই ইমানতে সামৰিছোঁ, যিহেতু প্ৰায় অলপ সময় পিছতে আন্ধাৰো হ'ব এতিয়া।
মই পুনৰ আপোনালৈ মই জন্মদিনৰ শুভেচ্ছা জনাইছোঁ আৰু ৰাইজকো আপুনি এই মহামাৰী সংকটৰ সময়তো সকলোকে কওক যে সকলো আমি একেলগে বহুদিন সুস্থ হৈ থাকিম আৰু পৃথিৱীৰ পৰা এই সংকট আঁতৰি যাব আৰু আপুনি সকলোকে আশীৰ্বাদ দিয়ক। মই শেষতে আজি মোৰ পুত্ৰই মোৰ যিখিনি কথা ল'বলৈ বিচাৰিলে মই সদুশেষত মই এটাই কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান আজি যোৱা বছৰৰ পৰা কৰোণাই যিটো এটা আমাৰ গোটেই ভাৰতবৰ্ষত এটা আলোড়ন আনিছে, ত্ৰাসৰ সৃষ্টি হৈছে, যিটো কাৰণত আজি বহু মানুহ মৰিছে, বহুত আকৌ নতুনকৈ আক্ৰমণ হৈ আছে। বৰ্তমান অতি ভয়াৱহ এটা ৰূপলৈ আহি আছে যদিও এটাই মাত্ৰ মই ত্ৰাণৰ উপায় পাইছোঁ যে হয়তো ক'ভিডৰ ইনজেকশ্যন দিছে, কিবা দিছে, কিন্তু এটাই মাত্ৰ ভাল উপায় আছে, যিটো উপায়ত আমি যিখিনি বিভিন্ন সংস্পৰ্শলৈ নগৈ আমি অন্ততঃ নিজক বচাই ৰাখিবৰ কাৰণে মই প্ৰতিজন অসমবাসীৰ ৰাইজলৈ মই কৈ দিছোঁ যে বহু গেডাৰিঙত যাব নালাগে আৰু ভাওনা সভা ইত্যাদি এই সময়টোৰ কাৰণে সকলোৱে বাদ দিয়ক। আৰু এটা আমাৰ বৰ্তমান এনেকুৱা এটা অৱস্থা হৈছে এই 2টা বছৰত আমি দেখিছোঁ, যিটোৰ কাৰণত আমি আমাৰ দিশটো বেমাৰৰ দিশটো আমি নিজে মাতি অনাৰ নিচিনা হৈছে। এই বিহুটোৱে বহাগৰ বিহু এতিয়াও আহিছিল, আজিৰ পৰা একেবাৰে আৰম্ভণিৰ পৰা বিহু চলি আছে, তাৰ মাজত পৰ্যায়টো যেনিবা অলপ দীঘলীয়া হৈছে বা কাৰোবাৰ তেতিয়া হোৱা নাছিলে। কিন্তু বৰ্তমান যিটো হৈছে এইটোৱে আমাৰ সমাজখনক এনেকুৱা এটা অৱস্থালৈ লৈ গৈছে যেন বিহু মঞ্চ বিহুটো পথাৰৰ মাজৰ বিহুটো আহি মঞ্চ পালে আৰু মঞ্চৰ বিহুটো গৈ একে কোনোবাখিনি পালে, যিটো হাজাৰ হাজাৰ মানুহে ৰাতি চাই, যিটো বৰ্তমান এই কৰোণাৰ অৱস্থাত এটা সাংঘাতিক পৰিৱেশত মই মাত্ৰ অসমৰ ৰাইজলৈ মই এটা মাত্ৰ অনুৰোধ কৰিছোঁ যে যিসকলে পাতিছে সেইসকলকে মই অনুৰোধ জনাইছোঁ যে তেনেধৰণে নাপাতি আমি অলপ দিন ৰওঁচোন, আমি মানুহখিনি বাচি থাকোঁ, অসমীয়া জাতিটো আমি বাচি থাকোঁ, শ্ৰীমন্ত শংকৰদেৱৰ আমি গোটেই গুণগান গাবলৈ আমাৰ উত্তৰ পুৰুষক আমি শিকাব পৰাকৈ বিভিন্ন ধৰণে আমি বাচি থকাৰ এটা চিন্তাটো আমি কৰোঁচোন। সেইকাৰণে মই সাংস্কৃতিক কাৰ্যসূচীখিনিৰ লগতে আন কিছুমান দিশো আছে বাৰু জড়িত হৈ পেলাই তেনেকুৱা ধৰণৰ। এতিয়া আমি সকলোবিলাক কথা ফঁহিয়াই নাচাওঁ, অকল সাংস্কৃতিক কাৰ্যসূচী যে বিভিন্ন মানুহৰ গেডাৰিং হৈছে সেইটো নহয়, আন কিছু অন্য ৰাজনৈতিক কাৰ্যসূচী বা যি নহওক সেইবোৰ বেলেগ কথা। এতিয়া মই আজিৰ আমাৰ কথোপকথনখিনি ইমানতে সামৰিব খুজিছোঁ। ভৱিষ্যতে আমি আকৌ কথা পাতিম সুবিধা হ'লে বা সময় মিলাই লৈ। যি নহওক আজি অনুষ্ঠানটো সকলোৱে চাব, এইটো মোৰ এক ব্যক্তিগত প্ৰচেষ্টা। মই বহুবাৰ ভাবি আছিলোঁ যে এনেকুৱা ধৰণৰ অকণমান কথোপকথন মোৰ পাপাৰ লগত কৰিম, তাৰ মাজত আহি আজিৰ দিনটো বিশেষভাৱে হঠাৎ মই আহি পেলাই ভাবিলোঁ যে নহয়, আজি অকণমান যিহেতু তেখেতৰ জন্মদিন, গতিকে জন্মদিনৰ দিনাই অকণমান কথাৰ ভাগ বতৰা কৰোঁ সেইবুলি, আৰু এইখিনি কেৱল মই ব্যক্তিগত পৰ্যায়তে নাৰাখি ৰাইজৰ মাজলৈ আগবঢ়াই দিলোঁ। মই পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।